নমস্কাৰ, মই আব্দুল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'ত। আজি আমি ক্লাছ 8ৰ দ্বিতীয় নম্বৰ অধ্যায় অনুজীৱ মিত্ৰ আৰু শত্ৰু এই অধ্যায়টিৰ আটাইবোৰ প্ৰশ্ন আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰৰ ওপৰত আলোচনা কৰিছোঁ। যদি তুমি দেখিব বিচাৰা তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা চাব পাৰিবা। আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজি প্ৰথমটো কুৱেশ্যন হ'ল যে খালী ঠাই পূৰণ কৰা। ক নম্বৰত কি কৈছে যে অনুজীৱবোৰে ঢেঁচৰ সহায়ত দেখা পোৱা যায়। অনুজীৱবোৰ কিহৰ সহায়ত দেখা পোৱা যায়? অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। খ নম্বৰ কি কৈছে যে নীল সেউজ চিলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ঢেঁচ মাটিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰে। ইয়াত কি মাটিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰে? নাইট্ৰজেনৰ মাটিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰে। ইয়াত খালী ঠাইত হ'ব নাইট্ৰজেন। ঘ নম্বৰ যে ঢেঁচৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। সুৰা কিহৰ সহায়ত প্ৰস্তুত কৰা হয়? ইষ্টৰ সহায়ত প্ৰস্তুত কৰা হয়। খালী ঠাইত কি হ'ব? ইষ্ট। ঘ নম্বৰ কি কৈছে যে ঢেঁচৰ দ্বাৰা কলেৰা হয়। কলেৰা হয় বেক্টেৰিয়াৰ দ্বাৰা। মনত ৰাখিবা, কলেৰা হয় বেক্টেৰিয়াৰ দ্বাৰা। দ্বিতীয় নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰত ৰাইট চিন দিবলৈ গৈছে। ক নম্বৰ চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। যে ইষ্ট ব্যৱহাৰ কৰা হয় কি প্ৰস্তুত কৰিবলৈ? সুৰা প্ৰস্তুত কৰিবলৈ। ইয়াতে ৰাইট চিন দিব লাগিব, সুৰা। সুৰাত ৰাইট চিন দিব লাগিব। খ নম্বৰ প্ৰশ্ন যে ছডিয়াম বাইকাৰ্বনেট, পেণ্টোমাইচিছ, সুৰা, ইষ্ট এবিধ এণ্টিবায়'টিক। ইয়াত কোনটো হ'ব? ইয়াত হ'ব পেণ্টোমাইচিন। পেণ্টোমাইচিন হ'ব এবিধ এণ্টিবায়'টিক। গ নম্বৰ প্ৰশ্ন যে মাইকী এন'ফিলিছ, পঁইতাচোৰা, মাখি, পখিলা মেলেৰিয়া ৰোগৰ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। মেলেৰিয়া ৰোগ কিহে সৃষ্টি কৰে? মাখিয়ে সৃষ্টি কৰে। মাইকী এন'ফিলিছ এইটো হ'ব। মাইকী এন'ফিলিছে মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে। ঘ নম্বৰ যে পৰুৱা, মাখি, জি, মহ সংক্ৰামক ৰোগৰ বাহক। ইয়াৰ ভিতৰত সংক্ৰামক ৰোগৰ বাহক কোনটো? এইটো হ'ব মাখি। তাৰপিছত নম্বৰ যে তাপ গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধি, ময়দা মৰাৰ ভাৱে পাউৰুটি বাইডলিৰ ডলা ওফন্দি উঠে। যে পাউৰুটি যে ওফন্দি উঠে কিহৰ দ্বাৰা? এই গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধি। এইটো হ'ব যে গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধিৰ ফলত আমাৰ পাউৰুটিৰ যে বাউডলি ডলা ওফন্দি উঠে। তাৰপিছত 6 নম্বৰ কি কৈছে? 6 নম্বৰত কৈছে শৰ্কৰাৰ হ'ব শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন স্থিতিকৰণ শ্বাস কিথন সংক্ৰামক বোলা হয়। ইয়াত হ'ব কিথন। কিথনটো ৰাইট হ'ব। ইয়াৰ উত্তৰবিলাক ইয়াত ভালকৈ লিখা আছে। ইয়াৰ পৰা তোমালোকে নোট কৰিব ল'ব পাৰিবা। আহা আমি 3 নম্বৰ প্ৰশ্নত আগবাঢ়ো। কি কৈছে 3 নম্বৰ প্ৰশ্নত যে এ অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। এ অংশত অনুজীৱ দিয়া আছে, ইয়াৰ কি বি অংশত ক্ৰিয়াৰ লগত মিলাবলৈ গৈছে। ইয়াত আমাৰ উত্তৰত দিয়া আছে যে বেক্টেৰিয়াই কলেৰা ৰোগৰ সৃষ্টি কৰে। ৰাইজোবিয়াম নাইট্ৰজেন স্থিতিকৰণ কৰে। লেক্টোবেচিলাছ দৈ প্ৰস্তুত কৰে। ইয়াত তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে দৈ প্ৰস্তুত কৰা এচিডটোৰ নাম কি? লেক্টোবেচিলাছ। 4 নম্বৰ যে ইষ্ট পাউৰুটিৰ প্ৰস্তুত কৰাত সহায় কৰে। প্ৰটোজোৱা মেলেৰিয়া ৰোগ সৃষ্টি কৰে। ভাইৰাছ এইডছ ৰোগৰ সৃষ্টি কৰে। গম পালা? 4 নম্বৰ প্ৰশ্ন কি কৈছে যে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? যদি কয় যে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে, তেনেহ'লে তুমি ক'ব পাৰিবা যে নাযায়। কাৰণ অনুজীৱবোৰ বহুত ক্ষুদ্ৰ, সেইকাৰণে আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। 5 নম্বৰত কি কৈছে? অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?
ইয়াৰ উত্তৰ হ'ব যে অণুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু কিছুমান শেলাই। মনত ৰাখিবা, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু কিছুমান শেলাই। 6 নম্বৰ প্ৰশ্ন কি কৈছে যে মাটিত বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিতিকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা। ইয়াৰ উত্তৰ হ'ব ৰাইজোবিয়াম আৰু নীল সেউজীয়া শেলাই। ৰাইজোবিয়াম আৰু নীল সেউজীয়া শেলাই। 7 নম্বৰ প্ৰশ্ন যে আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। অণুজীৱৰ উপকাৰিতাৰ বিষয়ে যি আমাক ভাল গুণ দিয়ে সেই তাৰ বিষয়ে 10 শাৰী লিখিবলৈ কৈছে। তো তোমালোকে এইখিনি লিখি দিবা যে আমাৰ জীৱনত অণুজীৱসমূহক এক উল্লেখযোগ্য ভূমিকা আছে। অণুজীৱসমূহক আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা দৈ, পাউৰুটি, কেক আদি প্ৰস্তুতিকৰণত আমি বিভিন্ন অণুজীৱ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে দৈ প্ৰস্তুতিত লেক্টোবেচিলাছ বুলগেৰিয়াছ নামৰ অণুজীৱ, পাউৰুটিত ইষ্ট নামৰ অণুজীৱবিধ ব্যৱহাৰ কৰা হয়। পৰিৱেশ বিশুদ্ধিকৰণতো অণুজীৱ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জৈৱ বৰ্জিত পদাৰ্থসমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰ উপযোগী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তিত কৰা হয়। কৃষি ক্ষেত্ৰত বেক্টেৰিয়াই নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। চুৰা মদ আৰু এচিটিক এচিডৰ প্ৰস্তুতকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা ব্যৱসায়িক ভিত্তিত চুৰা আৰু মদ উৎপন্ন কৰা হয়। বিভিন্ন ঔষধ প্ৰস্তুতত অণুজীৱ ব্যৱহাৰ কৰা হয়। এষ্ট্ৰেটমাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰোমাইচিন হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা এণ্টিবায়'টিক। এই এণ্টিবায়'টিকসমূহ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয়। এণ্টিবায়'টিকো কিছুমান প্ৰস্তুত কৰা হয়। এইখিনি হৈছে আমাৰ অণুজীৱৰ উপকাৰিতা, যি আমাৰ উপকাৰ হয়। এইখিনি লিখি দিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা। 8 নম্বৰত কৈছে যে অণুজীৱৰ অপকাৰিতাৰ বিষয়ে লিখা। অণুজীৱৰ যে আমাক অপকাৰ কৰে অৰ্থাৎ ক্ষতি সাধন কৰে তাৰ বিষয়ে লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ এইখিনি হ'ব যে অণুজীৱসমূহ বিভিন্ন ধৰণে অপকাৰী, বিভিন্ন ধৰণে আমাক অপকাৰ কৰে। কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। আমাক ৰোগৰ সৃষ্টি কৰে, উদ্ভিদৰ ৰোগৰ সৃষ্টি কৰে, প্ৰাণীৰো ৰোগৰ সৃষ্টি কৰে। যেনেকুৱা যক্ষ্মা, সৰুআই, বসন্ত, কলেৰা, মেলেৰিয়া আদিৰ মানুহৰ দেহত হোৱা বিভিন্ন ৰোগৰ কাৰণ কিছুমান অণুজীৱে এই ৰোগবিলাক ঘটায়। অণুজীৱৰ দ্বাৰাই হয় এইবিলাক। যে প্ৰাণীৰ দেহতা ৰোগো হয়। উদাহৰণস্বৰূপে বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ ৰোগ হয়। জব, ধান, আলু, কমলা, আপেল আদি উদ্ভিদত হোৱা ৰোগৰ কাৰণ হ'ল অণুজীৱ। এই ধান, আলু, কমলা, আপেল ইয়াত এই উদ্ভিদবোৰত যে ৰোগ হয় এই ৰোগৰ কাৰণ হ'ল অণুজীৱ। এই ৰোগসমূহৰ শস্যৰ উৎপাদন কমায়। অণুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা উদ্ভিদৰ কিছুমান ৰোগ হ'ল চাইট্ৰাছ কেঞ্চাৰ, গেহুৰ ৰাষ্ট, ভেন্ডিৰ ইয়েল ভেইন মজাইক ইত্যাদি। খোৱা বস্তুত কিছুমান অণুজীৱই ক্ৰিয়া কৰি খাদ্য বিষাক্ত কৰে, ফলত মৃত্যু পৰ্যন্ত হ'ব পাৰে। 9 নম্বৰ প্ৰশ্ন যে এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? এণ্টিবায়'টিক কি একটা পইণ্ট। তাৰপিছত কৈছে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? ইয়াৰ উত্তৰ এইখিনি হ'ব। যিবোৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ ফলত যিবোৰ শৰীৰত এণ্টিবডি গঠন হয় আৰু ৰোগ প্ৰতিৰোধ কৰিব সক্ষমতা গঢ়ি উঠে সেইবোৰকে এণ্টিবায়'টিক বোলে। সহজ ভাষাত ক'বলৈ গ'লে যে যি আমাৰ এণ্টিবায়'টিক তৈয়াৰ হয় আৰু ৰোগৰ নিৰাময় কৰে, তাকে আমি এণ্টিবায়'টিক বুলি ক'ব পাৰোঁ। যে যদি এণ্টিবায়'টিক প্ৰয়োজন নোহোৱা সময়ত গ্ৰহণ কৰা হয় আৰু ভুল পৰিমাণত সেৱন কৰা হয় তেতিয়া ঔষধৰ গুণাগুণ পিছত হ্ৰাস পাব পাৰে। অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰিলে শৰীৰত থকা উপকাৰী জীৱবোৰৰ মৃত্যু ঘটিব পাৰে। যিবিলাক আমাৰ উপকাৰ কৰে সেই অণুজীৱবোৰৰ মৃত্যু ঘটিব পাৰে। সেয়েহে এণ্টিবায়'টিক গ্ৰহণৰ আগতে বেমাৰৰ লক্ষণৰ ওপৰত ভিত্তি কৰি সঠিক এণ্টিবায়'টিক নিৰ্বাচন কৰিব লাগে। এণ্টিবায়'টিকৰ পৰিমাণ সঠিক হ'ব লাগে। বন্ধুসকল, আজিৰ প্ৰশ্ন ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱসকলৰ লগত আৰু ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। আজি ইমানখিনি সামৰণি মাৰিলোঁ। থেংক ইউ।